তুলসীৰ তলে তলে মৃগপ হুঁচৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে কঙালীৰ গৰ্ভত অংকুৰিত হওক ভোগালীৰ বীজ শস্য শ্যামলেৰে পথাৰখনি সোণগুটিৰে উপচি পৰক তাৰ কামনাৰে সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভকামনা জনালোঁ। তো আমাৰ সৰুকৈ কাতি বিহু পতা হ'ল। তো কেনেকৈনো পাতিলোঁ তাকে আপোনালোকৰ মাজলৈ অলপমান শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। সন্ধিয়া হোৱাৰ লগে লগে গোটেই গাঁৱৰে ভূঞে পূৰা একদম চাকি পোহৰ কৰি থৈছে। ঠিক সেইদৰে আমাৰ ঘৰতো আজি সেনেকৈ পোহৰ কৰিলোঁ আৰু শৰাই এভাগো দিয়া হ'ল। তাকে প্ৰসাদ দিছিলে, সেয়াকৈ অলপমান মানে সৰু সৰু ক্লিপ লৈ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। বৰ বিশেষকৈ একো বনাব নোৱাৰিলোঁ আৰু সন্ধিয়া সময়ত সকলো পৰিয়ালে মিলি চাহ খাম বুলি অলপমান পিঠাও বনোৱা হ'ল। মই কিন্তু পিছে পিঠা বনোৱা নাছিলোঁ, ভণ্টিয়ে বনাইছিলে। বাইদেউহঁতি আহিলে আৰু কোনোবা আহিলে আৰু সকলোৱে মিলি খালোঁ। যিহেতুকে কাতি বিহু ন, মানুহৰ ইমান এটা টকা পইচা চব ফালৰ পৰা হেৰি থাকে, সেইটো কাৰণে সৰু সুৰাকৈ মানে চলাই দিলোঁ আৰু কাতি বিহু। এইফালে পৰা প্লেটখন অকণমান দেখুৱাই দিছোঁ। তাৰপিছত আমাৰ কণমানিকেইটা পিঠা খাই কি এনজয় কৰিছে শুনকচোন বাৰু আপোনালোকে। পিঠা দেহা কি খাইছা? পিঠা। আজি কি আজি কি আছে? আজি কাতি বিহু। কোৱা হাই কৈ দিয়া। আমাৰ এজনী এক নম্বৰ দুষ্ট কাম কৰে আৰু বেকগ্ৰাউণ্ডত খিচিং মিচিং হৈ আছে, এইবোৰ ইগন'ৰ কৰিব। বাকী আমাৰ কাতি বিহু এনেকৈ সৰু সুৰাকৈ উদযাপন কৰিলোঁ। বিশেষকৈ মই কৰিব নোৱাৰোঁ। এয়া পৰি গ'ল। তাৰপিছত মোৰ গাও ভাল নাই। কি হৈ আছে মই সেইটো এটা ভালকৈ মোৰ কি প্ৰব্লেম হৈ আছে সেইটো মই পিছত বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক জনাই আছোঁ। আজি বিহু বতৰ, সেই গতিকে বেলেগ কথা নাপাতোঁ, চাই থাকিব ভিডিঅ'টো। এই নটংগী বাছ কি কৰিছা? তুমি কি কৰিছা? অৱশেষত ল'ৰাকেইটাৰ লগত খেলি ভিডিঅ'টোৰ মাজৰ পৰা বিদায় মাগোঁ বুলি ভাবিলোঁ। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাম। বাই বাই।